নমস্কাৰ পুনৰ স্বাগতম জনাইছোঁ আছামিজ গ্লোবেল ইনফো নামৰ মোৰ ইউটিউব চেনেলটোলৈ। মই আজি লৈছোঁ আপোনালোকৰ মাজলৈ যিসকল কেণ্ডিডেট TDC অৰ্থাৎ যে ডিগ্ৰীৰ ৰেগুলাৰ আৰু এৰিয়া আছে সেইসকল কেণ্ডিডেটৰ বাবে যে BA BSc BCom 6 ছেমিষ্টাৰ 4th ছেমিষ্টাৰ আৰু 2nd ছেমিষ্টাৰ তাৰে নটিফিকেশ্যন আৰু এই নটিফিকেশ্যনটো ভালদৰে চাব আৰু শুনিব যে BA BSc BCom 2nd ছেমিষ্টাৰ CBCS ৰ ফুল ফৰ্ম হৈছে চইচ বেছড ক্ৰেডিট ছিষ্টেম। 2nd ছেমিষ্টাৰ CBCS 2019 ৰ 19 বেছ ৰেগুলাৰ আৰু নন CBCS অৰ্থাৎ এৰিয়াৰ 2014 to 18 বেছ এৰিয়া আৰু 4th ছেমিষ্টাৰ 2018 বেছ ৰেগুলাৰ আৰু 2014 to 17 বেছ এৰিয়া আৰু 6th ছেমিষ্টাৰ ৰেগুলাৰ আৰু এৰিয়াৰ যে ফৰ্ম ফিল আপ আৰু এই ফৰ্ম ফিল আপৰ ডেটটো হৈছে জুলাই 1 তাৰিখৰ পৰা আৰম্ভ হ'ব। কেতিয়াৰ পৰা আৰম্ভ হ'ব? জুলাই 1 তাৰিখৰ পৰা। ফ্ৰেণ্ডছ, এই নটিফিকেশ্যন ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক যাতে কোনো TDC অৰ্থাৎ যে ডিগ্ৰী ৰেগুলাৰ আৰু এৰিয়াৰ যদি কেণ্ডিডেটে গম নোপোৱাকৈ আছে যাতে সেইসকলেও গম পাই যাওক। গতিকে যিমান পাৰে শ্বেয়াৰ কৰক যাতে এই নটিফিকেশ্যনটো পোৱাৰ পিছত সেইসকল কেণ্ডিডেটেও যাতে ফৰ্ম ফিল আপ কৰিব পাৰে। গতিকে আজি ভিডিঅ'টো ইমানে। ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব। যদি ভাল পায় লাইক কৰিব, যিমান পাৰে শ্বেয়াৰ কৰক যাতে এই নটিফিকেশ্যনটো সকলো যে TDC এৰিয়া আৰু ৰেগুলাৰ কেণ্ডিডেটে আৰু এই ফৰ্ম ফিল আপ যে কেনেকৈ কৰিব লাগে তাৰ এটা মই ভিডিঅ' বনাই দিম আৰু সেই ভিডিঅ'টো চাবলৈ বা এনেকুৱা ধৰণৰ জব ৰিলেটেড বা এক্সাম ৰিলেটেড যিকোনো নটিফিকেশ্যন পাবলৈ ছাবস্ক্ৰাইব কৰি থ'ব যাতে মই আপলোড কৰাৰ লগে লগে পোনপ্ৰথমে আপুনি চাব পাৰে। ধন্যবাদ।